হেল্ল' আজি আহিছোঁ ভোগালী মেলা ৰাক্ষসমাৰীত পাতিছে ভোগালী মেলা আৰু ইয়াত বহুত কম দামত বস্তুখিনি পাব। আপোনালোকে আহক আৰু ইয়াৰ বস্তুখিনি লৈ যাওক। ইয়াত সকলো ধৰণৰ বস্তুৱে পাব। ইয়াত পিঠা, লাড়ু, কাপোৰ, মেখেলা চাদৰ, পিছত হাঁহ, কুকুৰা, নাৰিকল, মানে বিহুৰ কাৰণে পাতিছেতো, বিহুৰ কাৰণে যিখিনি মানে লাগে সেই গোটেইখিনিয়ে ইয়াত আছে। আৰু মোৰ চকুত আহি এটা ধুনীয়া পুতলা দোকান পালোঁ। মই ভাল লাগিছে মোৰ পুতলাখিনি। কাপোৰখিনিও বহুত ভাল আৰু পুতলাখিনিও বহুত মৰম লগা আৰু বহুত ছফ্ট কাপোৰখিনি। আৰু পুতলা যিখিনি আছিলে প্ৰাইচো বহুত কম আছিলে আৰু মোক এইটো বহুত ভাল লাগিছে চাওক। আৰু এই যিটো পুতলা আছিলে এই পুতলাটো বহুত ধুনীয়া চাবলৈ। আৰু এই হোৱাইট কালাৰ যিটো আছিলে এই হোৱাইট কালাৰ পুতলাটো বহুত ভাল লাগিছিলে, কিন্তু ইয়াৰ জিভাটো নাছিলে, থাকিলে বহুত ভাল লাগিলে।